আজিৰ দিনটো আমি সংকল্প দিৱস হিচাপে ঘোষণা কৰিছোঁ সংকল্প নহলে কিবা এটা কাৰ্য সম্পন্ন সঠিকভাৱে বা 100% নহয় যেতিয়া কিবা এটা সংকল্প লয় কিবা এটা মিশন আৰু ভিজন লয় কোনোবা এটা কামটো আমি আৰম্ভ কৰো তেতিয়া এই কামটো আমি 100% সফল কৰিব পৰা যায় আজি ইউপিপিএল দলৰ এই 10তম আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আমাৰ সংকল্প হৈছে অনাগত দিনত বড়োলেণ্ডত বসবাস কৰা বড়ো আৰু বিভিন্ন জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু সকলো এটা সুস্থিৰ এটা পৰিৱেশত জীৱন যাপন কৰিব পৰা হ'ব লাগিব আমি সংকল্প লৈছো আমাৰ শিশুসকল সুৰক্ষিত হ'ব লাগিব মহিলাসকল সুৰক্ষিত হ'ব লাগিব আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজে নিজৰ প্ৰাপ্য অধিকাৰ পাব লাগিব আৰু 26টা জনগোষ্ঠীয়ে বড়োলেণ্ডত আত্মা সন্মান লৈ নিজৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি সংকল্প লৈছো